হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু এইটো হৈছে থকাখিনি মই প্ৰথমতে গৰম পানী আৰু থকাখিনি মিক্স কৰি লৈ লৈছোঁ আৰু 15 মিনিট থৈ দিছিলোঁ। তাৰপিছত মই এটা নন ষ্টিক কেৰাহীত অলপ তেল দি এতিয়া মই একদম পানীখিনি নোহোৱা কৰি শুকান কৰি লাৰি আছোঁ। একদম শুকান কৰি দিব লাগিব। এইখিনি হৈ গ'ল। এতিয়া মই এখন বাচনত ঠাণ্ডা হোৱালৈ থৈ দিম এনেকৈ বৰফি চেপ দিবৰ বাবে। এয়া মই বৰফিৰ দৰে কাটি আছোঁ। আপোনালোকে বেলেগ চেপো দিব পাৰে, মই বৰফি চেপত দি দিছোঁ। অলপ টান হোৱালৈ থৈ দিব, তেতিয়া মানে ভাঙি নাযায়। মোৰ অলপ ঢিলা আছিল, চ' অলপ ভাঙিছে, কিন্তু ইমানো নহয় আৰু এতিয়া মই কাৰি বনাম যিহেতু ইয়াত মই দি দিছোঁ বিলাহী, ৰহুন, পিঁয়াজ, জলকীয়া। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম আৰু মই গৰম তেলত এইখিনি বৰফিখিনি ভাজি দিছোঁ। এতিয়া মানে ভাঙি নাযায় আৰু ব্ৰাউন কালাৰ হোৱালৈ মই থৈ দিছিলোঁ। এইখিনি ধুনীয়া হৈছে এইখিনি, আৰু এনেকৈও খাব পাৰে আৰু কাৰি কৰিও খাব পাৰে আপোনালোকে। মই কাৰি বনাম বুলি ভাবিছোঁ আজি। চ' হৈ গ'ল মোৰ ভাজা। এতিয়া মই গৰম তেলত তেজপাত দিছোঁ আৰু এতিয়া মই বিলাহীখিনি দি দিম। বিলাহী, পিঁয়াজৰ এইখিনি দি কিনে অলপ ভালদৰে লাৰি দিম। নিমখ দি দিলোঁ আৰু এতিয়া হালধি দিম, অলপ ধনিয়া পাউডাৰ দি দিলোঁ আৰু এইখিনি মই একদম ভালদৰে সিজি যোৱালৈকে মই ৰাখি দিছোঁ। তাৰপিছত অলপ গৰম পানী দি লৈ এইখিনি মই ভালদৰে লাৰি পাক আহিবলৈ দিম। তাৰপিছত মই এইখিনি মই দি দিলোঁ বৰফিখিনি। ধোকা আৰু ধুনীয়া কাৰি হৈ গ'ল। আপোনালোকেও বনাই খাবচোন ধোকা, কেনেকুৱা লাগে খাই। এনেতো মানুহৰ পৰা ধোকা খাই থাকে আৰু এতিয়া কাৰি বনাই খাই দিব ধোকাটো।